আৰু এটা শব্দ উচ্চাৰণ নকৰিবি। যাক আপোন বুলি ভাবিছিলোঁ তাইচোন আঁতৰি গ'ল। এতিয়া কাক আপোন বুলি ভাবি এই পৃথিৱীত জীয়াই থাকিম? এই পৃথিৱীত জীয়াই থকা মোৰ কোনো অস্তিত্বই নাই। তুমি মোক এৰি নাযাবা আৰু তোমাৰ অবিহনে এই পৃথিৱীত মোৰ কোনো নাই। এনেকে নকবা, মই তোমাৰেচোন। কেতিয়াবা ভয় লাগে, তুমি যদি আঁতৰি যোৱা। জীৱন কচুপাতৰ পানী, ধৰি ৰাখিব নোৱাৰা। উশাহৰ গতি যেতিয়ালৈকে থাকিব মাথো তোমাৰ হৈয়ে থাকিম। অনুৰাধা, শুনাচোন। কি কোৱা? তুমি যদি মোলৈ বিয়া হোৱা তেতিয়া এটি সৰু প্ৰজা সাজিম। তাত তুমি আৰু মই। তাত এটি পোনা জন্ম হ'ব। এটি নহয়, দুটি। দুটি হ'ব বাৰু, দুটিয়ে হ'ব। ছোৱালী হ'লে কি নাম দিবা? ছোৱালী হ'লে অনুৰাধা, ল'ৰা হ'লে বিকি। ঠিক আমাৰ দৰেই হ'ব সিহঁত দুয়ো। শুনাচোন, কোৱা। যদি মই মৰি যাওঁ তুমি বেলেগো বিয়া পাতিবা নেকি? তেতিয়া আমাৰ ভালপোৱাবোৰকে সাৱটি লৈ থাকিম আৰু। আইঐ, ইমান ভাল তুমি। তথাপিও বেলেগ এটা উপায় আছে। কি উপায়? বিয়াহে নাপাতো, পলুৱাইটো আনিব পাৰিম। তুমি মানে তোৰ কিন্তু এইকেইদিন গতিমতি ভাল দেখা নাই দেই। মানে যি চলনা একো ধৰিব নোৱাৰে। তাতে ধনী ঘৰৰ ছোৱালী, কিমান তলমাছ কেনেকৈ ধৰিব পাৰিবি? ধেত, তাই তেনেকুৱা ছোৱালী নহয় অ'। অনুৰাধা বহুত ভাল ছোৱালী। যদিও তাই ধনী তথাপিও তাই কিন্তু মদগৰ্বী নহয়। হয় নে নহয় বৰশী টোপোৱালেহে গম পাবি কিমান ডাঙৰ মাছ। বৰশী টোপোৱাবি বাৰু, সেইটো পাছত আছে। অনুৰাধাই যে মোক ভাল পায় সেইটো খাটাং। কিমান ভাল পায় পাছত গম পাবি যেতিয়া ৰাতি 1-2 বজাত ফোন কৰিলে ক'ব যে আপুনি কল কৰা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। তেতিয়া বুজিবি সেইজনী কোন। তেতিয়া মনত পৰিলে ক'ব পাৰিবি বান্ধৱে ঠিকেই কৈছিলে। ধেত, মই জানো অনুৰাধা তেনে ছোৱালী নহয়। পাবি পাছত গম পাবি যেতিয়া তোৰ হাতত সময় নাথাকিব। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক। কাৰ লগত ইমান ব্যস্ত আছে বাৰু? ফোনত ভালদৰে কথা এটা পাতিব নোৱাৰি, বাৰে বাৰে ফোন। জান কিবা কলা? মই তাই ডিষ্টাৰ্ব দি আছে, তাকে খেদাই আছো। কি? মোৰ জানক মহে কামুৰিছে। ৰ বাপেকে, কালিলৈ বডিগাৰ্ড এটা পঠিয়াই দিম। অ' জান, ইমান মৰম। হ'ব বাৰু দিয়া, কালিৰ পৰা আঁঠুৱা এখনকে তৰি ল'ম। শুনাচোন। কোৱা। হ'ব আৰু দিয়া, মোৰ টোপনি ধৰিছে। গুড নাইট। গুড নাইট।
কিয় ফোন কৰি আছিলি ক আৰু জানিবই লাগে বিজি হৈ থাকিলে কামত ব্যস্ত থাকোঁ বুলি হৈ থাক আৰু বিজি হৈ থাক এতিয়া ফোন কৰিলে বিজি পাওঁ পাছত বা কি পাওঁ ঐ ল'ৰা বলকি নাথাক কিন্তু অঁ এতিয়া মই বলকি থকা হৈছে কেলা ৰাতি 1-2টালৈকে কোনটো মতাৰ লগত কথা পাতিছিলে হা তই কিবা খাইছ ন নাই খোৱা এতিয়া খামহে শুনা না পঢ়া শুনাতে কিবা ব্যস্ত আছিলোঁ কিবা এটা কৰিলে আমাৰে ভাল হ'ব ন হ'ব হ'ব এতিয়া মুখ তোলাই থাকিব নালাগে কাইলৈ জেঙে পতা লগ কৰিম ওলাবি ঠিক আছে এতিয়া শুই থাক বহুত ৰাতি হ'লেহি গুড নাইট চাহ লোৱা চাহটো পায়ে থাকিম খালি মৰম অকণে পাবলৈ বাকী থাকিল চাওঁ মৰম অকণ কৰি দিওঁ ধেত পাগলটো মোৰ কিন্তু লাজ লাগে তুমি চকুযোৰ জপাই দিয়া বাকীবোৰ মই মিলাই ল'ম ধেত অসভ্যটো ক'ৰবাত ঐ মই বাৰু অসভ্য তোমাৰ দেউতাৰে কি তোৰ ইমান বয়ফ্ৰেণ্ড সিহঁতক কেনেকৈ চম্ভাল তই বহুত নাই নহয় মাত্ৰ দুজনহে দুজন হ'লেও সময়ত কেনেকৈ মেইনটেইন কৰ তইহে জানা আৰু দেই মানে মোৰ হৃদয়খন ডাঙৰ যেন দুইজনকে মিলাই সোমাই থওঁ আৰু অ' তোৰ শিলৰ পতা হৃদয় যে সেইকাৰণে ধেত পাগলী ঐ তই ইয়াতে অলপ ৰচোন দেই মই এওঁৰ লগত কথা মিলাই আহোঁগৈ যা যা ভালকৈ যাবি তথাপি সময়টো ইমান ভাল হোৱা নাই কিন্তু সিহঁতৰে দিন ভাল মোৰহে আজিলৈকে কোনো এজন নাই বিয়া নোহোৱাকৈ মৰিব লাগিব যেন পাইছোঁ সৌ আকাশখনলৈ চোৱা কিমান যেন ধুনীয়া নৈ সুৰৰ গান বলিয়া ফাগুন তাতে তুমি আৰু মই কি চাই আছা তোমাক মোৰ লাজ লাগে কিন্তু এই লাজুকী সেয়াতে জীয়াব বিচাৰোঁ তুমি দিবানে মোক সকলো তোমাৰেচোন নিজান আকাশ বলিয়া ফাগুন তাতে তুমি আৰু মই কিবা এটা কৰিব পাৰি ধেত পাগল এইবোৰ চব বিয়াৰ পাছত সঁচানে এইজনী অনুৰাধা নেকি বাহ 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 নিচান আকাশত বলিয়া ফাগুন তাতে দুয়ো অকলে অকলে আৰু কি লাগে তুমি অঁ মই ঠিকেই ভাবিছিলোঁ তোমাৰ কথা এই পগলা মতে নুবুজিলে কোন হয় তুমি তুমি ঠিকেই দেখিছা আৰু তোমাৰ দৰে দৰিদ্ৰ ভিক্ষাৰী এটালৈ মই বিয়া হ'ম তুমি নিজকে কি বুলি ভাবিছা অঁ মই দুখীয়া থাকিবলৈ ঘৰ নাই পিন্ধিবলৈ ভাল কাপোৰ নাই কিন্তু তোমাৰ দৰে মই মনৰ দুখীয়া নহয় মই তেতিয়াই বুজি পাব লাগিছিলে যেতিয়া তুমি 1-2টালৈকে বিজি হৈ আছিলা এই পগলা মনটোৱে নুবুজিলে ভুল তোমাৰ আছিল ভুল মোৰ আছিল য'ত মই অকাত চাই ভাল পাব নিশিকিলোঁ চুপ আৰু এটা শব্দ উচ্চাৰণ নকৰিবি মইনো তোমালোকৰ মাজত কি ক'ম
ভালকে থাকিবা আৰু মোৰ এই জধলা মুখখন দ্বিতীয় দিন তুমি নেদেখা। জীবন কিনো মায়া তুমি ঠিকেই দেখিছা আৰু তোমাৰ দৰে দৰিদ্ৰ ভিক্ষাৰী এটালৈ মই বিয়া হ'ম তুমি নিজকে কি বুলি ভাবিছা? জীবন কিনো মায়া দুখ যে দুখ ঢালি দিলা এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি তুমি মোক এৰি নাযাবা আৰু তোমাৰ অবিহনে এই পৃথিৱীত মোৰ কোনো নাই। অচিনাকি এজাক ধুমুহাই মনে সজা সপোন যদি মই মৰি যাওঁ তুমি বেলেগো বিয়া পাতিবা নেকি? দাঁড়ত লুকাই অচিনাকি এজাক ধুমুহাই মনে সজা সপোন ভাঙি যায় জ্বলি থকা জোনটিও দাঁড়ত লুকাই যাক আপোন বুলি ভাবিছিলোঁ তাইচোন আঁতৰি গ'ল। এতিয়া কাক আপোন বুলি ভাবি এই পৃথিৱীত জীয়াই থাকিম? এই পৃথিৱীত জীয়াই থকা মোৰ কোনো অস্তিত্বই নাই। দুখ নকৰিবি বোপাই, এই পৃথিৱীত দুখীয়া মানুহৰ স্থান নাই। যি হৈ গ'ল, এতিয়া সেইবোৰ কথা বাদ দে। কি হ'ল, নাহো বুলি ভাবিছ নেকি? মানে তোৰ নাম কি? বিকি। আপোনাৰ? কোৱানচা, আকৌ খালৈটোলৈ।